নমস্কাৰ, মোৰ ইউটিউব পৰিয়ালে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। এতিয়া ৰাতিপুৱা আমাৰ টিকলাটো লাই ছিঙিব আহিছে, ময়ো ছিঙিলোঁ অকণমান। ৰাতিপুৱা ভাতটো খাই লওঁ, লাইৰ চাটনি খাম কেঁচা কেঁচা। তো আজি ৰাতিপুৱা আছিলে কালিৰে মাংস আৰু আজি আলু ভাজিছোঁ আৰু কেঁচা লাইৰ চাটনি। এইপিনে দালি উতলি আছে, সোমবাৰ দিয়া হ'ল আৰু আজি ৰেচিপিটো হ'ল ওলকবিৰ লগত খাচী মাংস। গতিকে মই আৰম্ভ কৰিছোঁ বনাবলৈ। প্ৰথমতে তেজপাত আৰু পিঁয়াজ দি লৈছোঁ। নিমখ দিছোঁ সোৱাদ অনুযায়ী, হালধি 2 চামুচ। ৰন্ধাৰ মাজতে আমাৰ টিকলাকেইটা নাচি আছে বাহিৰত, সিহঁতকো চাব যাওঁ মাজে মাজে। নাচা মামীয়ে ফোন ভিডিঅ' কৰি আছে, যা দূৰত যা। আৰু এইপিনে পিঁয়াজখিনি ধুনীয়াকৈ সিজিছে। মই আদা নহৰু একেলগে পেষ্ট কৰিছিলোঁ, দি দিলোঁ। ভালকৈ লৰাই লৈছোঁ। এতিয়া দিম জিৰা। জিৰা মই 1 চামুচ দি দিছোঁ। এতিয়া ভালকৈ লৰাই লৈছোঁ আৰু অকণমান ভালকৈ মছলাখিনি ভাজি লোৱাৰ পিছত এইখিনি খাচী মাংস চাওক, তেলে তেল একদম। মাংসখিনি দি দিলোঁ, এতিয়া ভালকৈ ভাজি ল'ম। পিকনিক ভুজিয়া পিকনিক কি লৈছে পাপা? মাছ বা মাছ ডাঙৰ ডাঙৰ মাছ মাছ ইমান মাছ বা ক'ত আনিলা? মাংসৰ তেলখিনি লাহে লাহে ওলাই আহিছে, আকৌ অকণমান ভাজিব লাগিব। নিজে নিজে উলিয়াই একদম পাপা। এয়া ধুনীয়াকৈ তেলখিনি ওলাই আহিছে। এতিয়া মই ওলকবিখিনি মাংসত দি দিম। এতিয়া অকণমান পানী ঢালি দিছোঁ, আকৌ এবাৰ দিম মই। এয়া পানীখিনি শুকাই গ'ল, এতিয়া আকৌ ছেকেণ্ড টাইম মই পানী দিছোঁ। এইবাৰ শুকালে আৰু হৈ যাব। আৰু এইপিনে মই লাই ভাজিম। লাই ভাজিবৰ কাৰণে নহৰু আৰু জলকীয়া দিছোঁ। হালধি নিমখ সোৱাদ অনুযায়ী দিছোঁ। লাইবিলাক এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ভাজি খোৱাৰ সোৱাদেই বেলেগ, আৰু একদম মিহি মিহিকৈ কাটিলেও সোৱাদটো বেলেগ হৈ যায় লাইৰ। দিম জলকীয়া, কেঁচা জলকীয়া, সেইকাৰণে বাবুটোৰ কাৰণে উঠাই ৰাখিছোঁ। এয়া চাওক, মাংস পূৰা নমাবৰ হৈ গৈছে, তেলবোৰ কেনেকৈ ওলাই আহিছে দেখিছে।
এতিয়া মই জলকীয়াকেইটা দিম। আৰু গৰম মছলাও দি দিম একেবাৰে। আৰু এয়া গৰম মছলা দি দিম। মাংস হৈ ৰেডি আৰু। মাংস হোৱাৰ পিছত এতিয়া মই পনীৰ বনাই আছোঁ, কাৰণ মাংস মোৰ ডাঙৰ ভাগিনটো নাখায়, সেইকাৰণে তাৰ কাৰণে পনীৰ বনাই আছোঁ। একদম চিম্পলভাৱে বনাম। সি অলপ চিম্পল খায়েই ভাল পায়, সেইকাৰণে একদম সাধাৰণভাৱে বনাইছোঁ। পানীখিনি দিলোঁ, এতিয়া শুকালে হৈ গ'ল আৰু। এইয়া কুচিয়া মাছ বিলত পাল। কি বাবা তুমি ধৰিবা? এইটো নকৰিবা, এই নকৰিবা, সেইটো নকৰিবা। আহা এয়া মোৰ খাচী মাংস ৰেডি। ওলকবিৰ লগত খাচী মাংস খাই খুব ভাল লাগে। আমি সচৰাচৰ মাছেৰে খাওঁ ওলকবি, মাংসৰেও খাব পাৰি। এবাৰ বনাই চাব, খাই চাব, ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট বক্সত জনাব যে কেনেকুৱা লাগিল। আৰু ভাত চাত খোৱাৰ পিছত আমি আবেলি আগিয়াৰ অসমৰ ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰাত আহিছোঁ ফুৰিব। ইয়াৰ আগতেও এবাৰ আহিছিলোঁ, কিন্তু এইবাৰ আমি মা আৰু দেউতাক লৈ আহিছোঁ একেলগে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি আজিৰ ভিডিঅ'টি ভাল লাগিছে তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগলৈ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে।